হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মই মোৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি পুৱাই এফালে ওলাই আহিছোঁ এটা কামৰ কাৰণে আৰু ভাবিলোঁ ভিডিঅ' এটাকে বনাই যাওঁ আৰু আহিছোঁ যেতিয়া, গতিকে ব'লক। মই কি কামত গৈছোঁ, কি কামত আহিছোঁ, গোটেইখিনি হয়তো মই আপোনালোকক দেখুৱাবতো নোৱাৰিম আৰু হ'লেও কি পৰাপক্ষত যিমানখিনি পাৰোঁ মই দেখুৱাই যাম। গতিকে এতিয়া আমি গৈ থাকোঁ, দেৰি নকৰোঁ আৰু সোনকালে ঘূৰি আহিব লাগিব। বতৰো বৰ এটা ঠিক নহয়, বৰষুণ পৰো হৈ আছে, গতিকে সোনকালে যাওঁ আৰু সোনকালে আহোঁ বুলি ভাবিছোঁ। সেইকাৰণে পুৱাই সোনকালে ওলাই আহিছোঁ, ঘৰলৈ যেন আৰু সোনকালে ঘূৰি আহিব পাৰোঁ। আৰু এতিয়া মোৰ কাম শেষ হোৱাৰ লগে লগে মই চিধা আহি দোকানত সোমালোঁ। দোকানৰ পৰা কিবা এটা লৈ যাওঁ আৰু কি কি পাওঁ। কেনেকুৱা লাগিছে এইটো? হৈ গ'ল, মই পুতলা এটা ল'লোঁ। বৰ বেছি ডাঙৰ পুতলা নহয়, সৰু পুতলা এটা লৈ ল'লোঁ আৰু আজিৰ পৰাতো পূজা আৰম্ভ হ'লেই। পিছে আপোনালোকে পূজা ক'ত চাবলৈ যাম বুলি ভাবি আছে বাৰু? মইতো আজি যিটো কামত আহিছিলোঁ কামটো হ'ল, কামটো হোৱাৰ পাছত আৰু এতিয়া মই পূজা চাই যাব পাৰিলোঁ হয়, কিন্তু এতিয়া মই পূজা নাচাওঁ। পিছত মাহঁতৰ লগত মই পূজা চাবলৈ আহিম আৰু এতিয়া সোনকালে ঘৰ গৈ পোৱাটোহে আৰু কি বৰষুণ আহিছে, এতিয়া বৰষুণ পৰিলেই, এটোপাল দুটোপাল পৰিলেই, গতিকে ঘৰলৈ অকণমান দূৰ হ'ব এতিয়া যাওঁতে, গতিকে সোনকালে ঘৰলৈহে যাওঁ আৰু পূজা পাছতকৈ চাবলৈ আকৌ আহিম মাৰ লগত। এতিয়া ঘৰলৈ যাওঁ আৰু।